নমস্কাৰ। কথা আৰু আবৃত্তি লুইতমণি অনুৰাগৰ দ্বাৰা কবিতাৰ শিৰোনাম বাৰিষাৰ প্ৰথম জাক বৰষুণ। বাৰিষাৰ প্ৰথম জাক বৰষুণ ভাল লাগে, অতি নীৰৱতাৰে আগ্ৰহী সেই জাক বৰষুণলৈ। নাজানো কিয় ইমান আগ্ৰহেৰে ৰৈ থাকোঁ সেই দূৰণিৰ ক'ৰবাত সৃষ্টি হোৱা ডাৱৰ জাকে এদিন জীপাল কৰি পেলাই দিব নেকি সোণোৱালীৰ ভৱিষ্যতৰ সপোনবোৰ। ডাৱৰ দেখিবলৈ যেন তাৰ কলা আচৰণবোৰ আজিও হৃদয়ত বিচৰণ কৰে স্থায়ীভাৱে। নতুন আশা নতুন যুগ মোৰ বাবে আজি আও পুৰণি নহয়। তাক বিচাৰিবলৈ মোৰ জাতিস্মৰ হ'ব নালাগে, বিচাৰিবলৈ লাগে মাথো বৰষুণ জাকৰ হৃদয়ৰ ঠিকনা। ধন্যবাদ।